So hello everyone, আজি আমি অনুশীলনী 1.1 টো ডিসকাস কৰিম। So 1.1 ত 4টা কোৱেশ্চন দিয়া আছে, ঠিক আছে? সেই 4টা কোৱেশ্চন আজি আমি এই ভিডিওটোত কমপ্লিট ডিসকাস কৰিম। ঠিক আছে? ইয়াৰ আগৰ ভিডিওবোৰত মই পুনৰালোচনাৰ কিছুমান ভিডিও আপলোড কৰি থৈ দিছো। যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে চেনেলটো চেক কৰিব পাৰে আৰু তাত গৈ প্লেলিষ্ট সেকশনত গৈ তাত দেখিবলৈ পাব যে পুনৰালোচনা ক্লাস 9 বুলি দিয়া আছে আৰু তাত গৈ আপোনালোকে পুনৰালোচনা ভিডিওখিনি চাই ল'ব পাৰে। বাৰু যি কি নহওক এতিয়া আমি অনুশীলনী 1.1 টো ডিসকাস কৰিম। সো অনুশীলনী 1.1 ৰ কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে? কোৱেশ্চন নম্বৰ 1 ত কৈছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে? হেতু খুদিছে। সো এনসাৰটো কি হ'ব? শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়? শূন্যটো পৰিমেয় সংখ্যা হয়, কাৰণ আমি তাক p/q আকাৰত প্ৰকাশ কৰিব পাৰো। কাৰণ আমি 0 = কি লিখিব পাৰো? 0/1 লিখিব পাৰো, হয়নে নহয়? প্ৰতিটো গোটা সংখ্যাৰ তলত কি থাকে? এটা 1 থাকে, হয়নে নহয়? যেনেদৰে 3 টো আমি কি বুলি লিখিব পাৰো? 3/1 বুলি লিখিব পাৰো, হয়নে নহয়? প্ৰতিটো গোটা সংখ্যাৰ তলত এটা 1 থাকে, ঠিক আছে? সো ভগ্নাংশত প্ৰকাশ কৰিলে তলত কি থাকে? 1 থাকে। সো সেইকাৰণে আমি 0/1 লিখিব পাৰো আৰু 0/2 লিখিব পাৰো, 0/3 লিখিব পাৰো। কাৰণ এনসাৰটো কি হ'বগে? 0 টো হ'বগে। 0 ক যিকোনো সংখ্যা দি হৰণ কৰিলে কি হ'ব? এনসাৰটো 0 হ'ব, হয়নে নহয়? 0 ক আমি যিকোনো সংখ্যা দি হৰণ কৰিলে এনসাৰটো কি হয়? 0 হয়। সো আমি কি বুজিলো? আমি ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিলো, হয় নহয়? এটোটো p/q আৰ্হি হয় নে নহয়? এটোটো p/q আৰ্হি হয়। সো সেই কাৰণে আমি ইয়াক কি ক'ব পাৰো? পৰিমেয় সংখ্যা হয় বুলি ক'ব পাৰো আৰু ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, ঠিক আছে? সো কোৱেশ্চন নম্বৰ 2 ত চাও কি আছে। কোৱেশ্চন নম্বৰ 2 দিছে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে, ঠিক আছে? 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে, ঠিক আছে? মই চাই লওঁ। কোৱেশ্চন নম্বৰ 2 এটো কোৱেশ্চন নম্বৰ 2 সলিউশন হয় এটো। সো 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে। সেই কাৰণে মই কি কৰিম? প্ৰথমে 3 টো লিখি ললো। 3 ক আমি কি বুলি লিখিব পাৰো? 3/1 বুলি লিখিব পাৰো, ঠিক আছে? আৰু 4 টো লিখি ললো। 4 ক আমি কি বুলি লিখিব পাৰো? 4/1 বুলি লিখিব পাৰো। এতিয়া প্ৰশ্নত কৈছে 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে, হয়নে নহয়? প্ৰশ্নত কৈছে যে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিয়াৰ কাৰণে মই কি কৰিম? 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে, সেই কাৰণে 6 ৰ লগত 1 যোগ কৰি দিম। কিমান পাম? 7, হয়নে নহয়? 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে, সো 6 ৰ লগত মই 1 যোগ কৰি দিম। 1 যোগ কৰিলে কিমান পাওঁ? 7 পাওঁ, হয়নে নহয়? সো এতিয়া 7 দি ভগ্নাংশৰ তলত আৰু ওপৰত আমি পূৰণ কৰি দিম, ঠিক এনেদৰে পূৰণ 7 পূৰণ 7 পূৰণ 7 পূৰণ 7, ঠিক আছে নে? 3 টো আমি 3/1 বুলি লিখিলো আৰু 3/1 বুলি লিখাৰ পিছত আমি তলে ওপৰে কি কৰি দিলো? 7 দি পূৰণ কৰি দিলো, কাৰণ আমাক 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে। যদি 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিয়াৰ কাৰণে মই কি কৰিলো? 7 দি তলে ওপৰে পূৰণ কৰিলো। যদি 8টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিয়া হলে তেতিয়া আমি 9 দি তলে ওপৰে পূৰণ কৰিলোহেঁতেন, ঠিক আছে নে? যেটা পৰিমেয় সংখ্যা উলিয়াই দিয়ে তাৰ লগত 1 যোগ কৰি লম, তাৰ পিছত আমি তলে ওপৰে পূৰণ কৰি দিম। সো আমি 1/1 * 7 কৰিলো আৰু তলে ওপৰটো 3 * 7 কৰিলো। ঠিক তেনেদৰে ইয়াতো 1 * 7 আৰু 4 * 7, ঠিক আছে? সো ইয়াত হ'ব এতিয়া 7 আৰু ওপৰত হ'ব 21 আৰু ইয়াত হ'ব 7 আৰু ওপৰত হ'ব 28, ঠিক আছে? এতিয়া আমি উলিয়াই দিব পাৰিম 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা কি হয়? 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা কি হয়? সেইকেইটা হৈছে 22/7, 23/7, 24/7 আৰু 25/7, 26/7, 27/7 হৈ গ'ল। আমাক 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছিল 3 আৰু 4 মাজত থকা, সো আমি উলিয়াই দিলো, ঠিক আছে? এইকেইটা হৈছে সেই 6টা পৰিমেয় সংখ্যা, ঠিক আছে? এতিয়া মই যাওঁ কোৱেশ্চন নম্বৰ 3 লৈ। কোৱেশ্চন নম্বৰ 3 টো বহুত ইন্টাৰেষ্টিং হয়। তাত একেই প্ৰশ্ন দিছে। প্ৰশ্নটো চাম আমি। প্ৰশ্নটো দিছে যে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে। 3/5 আৰু 4/5, ঠিক আছে? আমাক কেইটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে? আমাক কেইটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে? প্ৰশ্নত কৈছে যে 5টা। সেই কাৰণে মই কি কৰিম? 6 দি তলত আৰু ওপৰত আমি
পূৰণ কৰি দিম এতিয়া ইয়াত চোৱা 3/5 আছে সেইকাৰণে 5ৰ লগত 6 পূৰণ কৰিম আৰু ওপৰটো 3 লগত 6 পূৰণ কৰি যাম সো হৈ গ'ল তলত হ'ব 30 আৰু ওপৰত হ'ব 18 ঠিক তেনেদৰে ইয়াকো আমি এনেদৰে কৰিম 5 * 6 কৰিম 4 * 6 কৰিম আৰু তলত কি হৈ যাব ইয়াত 30 হ'ব আৰু ওপৰত কি হৈ যাব 6 * 4 24 হৈ গ'ল এতিয়া আমি পাঁচটা পৰিমেয় সংখ্যা কৈ দিব পাৰিম ঠিক আছে নে পাঁচটা পৰিমেয় সংখ্যা উলিয়াই দিছে সো পাঁচটা পৰিমেয় সংখ্যা হ'ব 19/30 20/30 21/30 আৰু হ'ব 22/30 23/30 ঠিক আছে নে ওকে হৈ গ'ল সো 19/30 20/30 21/22/23 ঠিক আছে নে ঠিক আছে আমি এনেদৰে কৰিব পাৰোঁ বা আমি 10 দিও আমি কৈ দিব পাৰোঁ 10 দিও যদি তলে ওপৰে পূৰণ কৰি দিওঁ তেতিয়া আমি পাই যাম ঠিক আছে মানে মই এটো কৈছো এতিয়া মই এনেদৰে কৰিলো ঠিক আছে নে মই এতিয়া অলপ মুছি দিম মুছি পেলা মই আৰু এটা বেলেগ পদ্ধতি শিকাম ঠিক আছে বেলেগ পদ্ধতি মানে বেলেগ এটা সংখ্যা দি পূৰণ কৰি দেখাম আৰু সো এইখিনি চাই লোৱা ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া মই কৰিম কি মই যদি তলে ওপৰে 10 দি পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব 5 * 10 3 * 10 সো ওপৰত হৈ যাব 30 তলত হৈ যাব 50 ঠিক তেনেদৰে 5 * 10 4 * 10 সো ওপৰত হৈ যাব 40 50 তো ইয়াৰ পৰাও তো আমি লিখিব পাৰোঁ হয়নে নহয় এতিয়া তো ইয়াৰ পৰাও আমি পাঁচটা পৰিমেয় সংখ্যা লিখি দিব পাৰোঁ কাৰণ 31/50 হয়নে নহয় ইয়াত এতিয়া এই দুটাৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে এই দুটাৰ মাজত এতিয়া মই দেখিছো 9টা পৰিমেয় সংখ্যা দেখিছো এতিয়া তাৰ পৰা লিখি দিলে হলা পাঁচটা নিজৰ মৰ্জিদি হয়নে নহয় সো এটো কি হ'ব 31/50 মানে পৰিমেয় সংখ্যা হ'বহে লাগে আৰু একেই যে হ'ব লাগিব কোনো কথা নাই কাৰণ দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে ঠিক আছে নে 3 আৰু 4 মাজত অসীম সংখ্যক আছে এটা তাৰ পৰা আমাক কেইটা লিখিব দিছে 6টা পৰিমেয় সংখ্যা লিখিব দিছে ইয়াত 5টা পৰিমেয় সংখ্যা লিখিব দিছে কিন্তু দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকিব পাৰে ঠিক আছে নে আমি বিভিন্ন ভগ্নাংশ লিখিব পাৰো মানে কি বুজিলো বিভিন্ন পৰিমেয় সংখ্যা লিখিব পাৰো সো সেইটোৱে কথা সো এতিয়া আমি লিখি দিলে হল 31/50 32/50 33/50 34/50 35/50 হয় না আমি লিখিব পাৰো 36/50 হয় কিন্তু পাঁচটাহে লিখিলে দিছে না নহয় সো আমি পাঁচটা লিখি দিলো ঠিক আছে বুজি পাইছা সো সেইটোৱে আৰু জাস্ট আমাক কি উলিয়াবলৈ দিছে পাঁচটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে বা ছটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে আমি উলিয়াই দিলে হ'ল কাৰণ অসংখ্য পৰিমেয় সংখ্যা থাকে আৰু তাৰ পৰা কেইটামান লিখি দিলে হ'ল আৰু সেইটো কথা সো ঠিক আছে বুজি পাইছা সো এইখিনি লিখি ল'ব পাৰা এই কোৱেশ্চনটো তেনেদৰে কৰিব পাৰা ইয়াৰটো আমি 1ৰ লগত 10 পূৰণ কৰি দিব পাৰোঁ হয়নে তেনেদৰে কৰিব পাৰোঁ হয়নে বিভিন্ন প্ৰচেছ আছে তোমালোকৰ যিটো ভাল লাগে সেইটো কৰিলে হ'ল আৰু পৰিমেয় সংখ্যা লিখিবহে লাগে সো সেইটোৱে সো এতিয়া আমি যাম কোৱেশ্চন নাম্বাৰ 4 লৈ যাম সো কোৱেশ্চন নাম্বাৰ 4 চাওঁ কি দি আছে কোৱেশ্চন নাম্বাৰ 4 দিছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা এটা কোৱেশ্চন নাম্বাৰ 1 টোত কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা প্ৰতিটো স্বাভাৱিক সংখ্যা জানো এটা পূৰ্ণ সংখ্যা হয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব কাৰণ পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যা কেইটাও সোমাই আছে সেই কাৰণে মই কোৱেশ্চন নাম্বাৰ 1 টো কি বুলি কম এটো সঁচা হয় ঠিক আছে নে সঁচা হয় আৰু যুক্তিটো কি দিম যুক্তিটো দিলে হ'ল আৰু যুক্তিটো এনেদৰে দিম চোৱা যুক্তিটো মই এনেদৰে দিম কোৱেশ্চন নাম্বাৰ 401 হয়নে কোৱেশ্চন নাম্বাৰ 401 টো কি হয় সত্য হয় সঁচা নে মিছা কৈছে মই সত্য বুলি কৈছো ঠিক আছে মানে সঁচা হয় স্বাভাৱিক সংখ্যাবোৰ প্ৰতিটো স্বাভাৱিক কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কাৰণ পূৰ্ণ সংখ্যাবোৰ কি আছিল 0 1 2 3 ডট 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 আৰু স্বাভাৱিক সংখ্যাবোৰ কি আছিল 1 2 3 ডট 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 এতিয়া এইবোৰ যদি পূৰ্ণ সংখ্যা হয় এই পূৰ্ণ সংখ্যাবোৰত চোৱা 1 2 3 4 ৰ পৰা যদি অসীমলৈকে গৈ থাকো এটা কি হয় স্বাভাৱিক সংখ্যা হয় আৰু স্বাভাৱিক সংখ্যাবোৰ কি আছে 1 ৰ পৰা 3 লৈকে আছে হয়নে নহয় মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় কাৰণ স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ মাজত সোমাই আছে সো পূৰ্ণ সংখ্যা এইবোৰ হয় না পূৰ্ণ সংখ্যা এইবোৰ মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এটো লিখিলে হ'ল মানে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ সংহতিটোত সোমাই আছে
সেই কাৰণে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় হেতুৱে আৰু কোৱেশ্চন নম্বৰ 2 কি দিছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় কাৰণ অখণ্ড সংখ্যাবোৰ কি আছে 0 1 2 3 ডট 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 আৰু ইফালে কি হ'ব -1 -2 -3 ডট 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 হয়নে নহয় নিগেটিভ নাম্বাৰবোৰ আছে হয়নে নহয় সেই কাৰণে আমি কি কৈ দিব পাৰো যেহেতু অখণ্ড সংখ্যাৰ সংহতিটোত এনেদৰে লিখিবা তোমালোকে যেহেতু অখণ্ড সংখ্যাৰ সংহতিটোত ঋণাত্মক সংখ্যাবোৰো আছে সেই কাৰণে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে ঠিক আছে সো আমি 2 নম্বৰটো কি পালো অসত্য বুলি পালো 2 নম্বৰটো কি হয় অসত্য মানে মিছা 3 নম্বৰ দিছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই এটা কি কৈছে 3 নম্বৰটো প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় সেইকাৰণেটো আমি কি বুলি কম অসত্য কাৰণ পৰিমেয় সংখ্যাটো বিভিন্ন ভগ্নাংশও থাকে হয় না 1/2 1/3 4/5 বিভিন্ন অসংখ্য ভগ্নাংশ থাকে অসংখ্য p/q আকাৰত প্ৰকাশ কৰিব পৰা পৰিমেয় সংখ্যাবোৰ থাকে ঠিক আছে নে ভগ্নাংশবোৰ থাকে এটা এই ভগ্নাংশবোৰ জানো পূৰ্ণ সংখ্যা সংগতিটোত আছে পূৰ্ণ সংখ্যা সংগতিটোত এবোৰহে আছে হয়নে নহয় সেইকাৰণে যেহেতু 1/2 1/3 4/5 এইবোৰ এনেদৰে লিখিবা তোমালোকে যেহেতু 1/2 1/3 4/5 ইত্যাদিবোৰ বা আদিবোৰ ভগ্নাংশ পূৰ্ণ সংখ্যা সংগতিটোত অন্তৰ্গত নহয় সেই কাৰণে কি লিখিবা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় ঠিক আছে তেনেদৰে লিখিলে হল 1/2 3/3 4/5 আদি ভগ্নাংশবোৰ যেহেতু পূৰ্ণ সংখ্যা সংগতিটোত নাই সেই কাৰণে আমি ক'ব নোৱাৰো যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা সেইকাৰণে এটো কি হৈ গল অসত্য হৈ গল মানে মিছা হৈ গল ঠিক আছে সো হেতুৱে কথা তোমালোকে বুজি পালা সত্য অসত্য অসত্য সো লিখিলে হল তোমালোকে বুজি পাইছা যেহেতু সো আমাৰ এতিয়া অনুশীলনী 1.1 ইমানতে অন্ত পৰিল নেক্সট ভিডিওত আমি 1.2 ডিসকাস কৰিম ঠিক আছে সো যদি তোমালোকে চেনেলটো নতুন আইছে তেতিয়ালে প্লিজ সাবস্ক্ৰাইব কৰি লবা কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও আগন্তুক দিনবোৰটো আহি থাকিবই আৰু যদি তোমালোকে পুনৰালোচনা ভিডিওবোৰ যদি চাব বিচাৰিছা তেতিয়ালে মই এটা প্লেলিষ্ট বনাই থৈছো চেনেলটো চেক কৰিবা তাত প্লেলিষ্ট সেকশনত গলে দেখিবা যে পুনৰালোচনা ক্লাস 9 বুলি এটা প্লেলিষ্ট আছে সো তাত মই বিভিন্ন পুনৰালোচনা ভিডিও দি থৈছো সো তোমালোকে হেবোৰ চাব পাৰা আৰু কমেন্ট সেকশনত জনাবা যে তোমালোকক কোনবোৰ অনুশীলনী দৰকাৰ হৈছে কোনবোৰ কোৱেশ্চন তোমালোকে মোৰ পৰা চাব বিচাৰিছা ঠিক আছে সো আজি ইমানতে অন্ত পৰিল সো বাই বাই নেক্সট ভিডিও লগ পাম সো তোমালোকে এই ইয়াত দিয়া পুনৰালোচনা প্লেলিষ্টটো চেক কৰিব পাৰা ঠিক আছে বাই